উৎকট গৰমে দহিছে ৰাজ্যবাসীক। শেহতীয়াকৈ ৰাজ্যত সাংঘাতিক ৰূপত বৃদ্ধি পাইছে ৰ'দৰ উত্তাপ। প্ৰতিদিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে গৰমৰ পৰিমাণ। গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে বিভিন্নজনে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰা দেখা গৈছে। কোনোৱে যদি খাইছে নাৰিকলৰ ডাব, কোনোৱে খাইছে শীতল পানীয়, আকৌ কোনোৱে গছৰ তলত বহিয়েই গৰমৰ পৰা হাত সাৰিছে। সমান্তৰালকৈ বালিপৰাতো 34 ডিগ্ৰীৰ পৰা 39 ডিগ্ৰী পৰ্যন্ত ৰ'দৰ উষ্ণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গৰমৰ পৰা হাত সাৰিবৰ কাৰণে, গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে কিছু সহজ উপায় সকলোৱে অৱলম্বন কৰিব পাৰে। গৰমৰ দিনকেইটাত অত্যাধিক পৰিমাণে পানী সেৱন কৰিব লাগে, যাতে শৰীৰটো ডিহাইড্ৰেট অথবা শৰীৰত পানীৰ অভাৱ নহয়। নেমু পানী গৰমৰ দিনত সেৱন কৰিলে শৰীৰৰ বাবে যথেষ্ট উপকাৰী। বাহিৰা কাৰ্য পৰিহাৰ কৰা অৰ্থাৎ জৰুৰী নহ'লে ঘৰৰ বাহিৰত ৰ'দত ওলাই যোৱাটো পৰিহাৰ কৰিব লাগে। গৰমৰ দিনত অধিক পৰিমাণে শৰীৰৰ পৰা ঘাম নিৰ্গত হয়, গতিকে ORS সেৱন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট বালিপাৰা বাজ বিশেষ।